নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। পুনৰ এটা ভিডিঅ'লৈ মই ৰঞ্জুমণি আপোনালোকক সকলোকে মোৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি পুৱাই উঠিলোঁ, একদম উঠি মেলি গা মূৰ ধুই আজৰি হ'লোঁ। আজি প্ৰগ্ৰেম আছে, আমাৰ বিহু প্ৰগ্ৰেম, চ' তালৈকে যাব লাগিব। সেইকাৰণে সোনকালে উঠি মেলি ল'লোঁ আৰু দেখিবলৈ পাইছেনে বতৰটো ইমানেই বেয়া এইকেইদিন। গোটেই ৰাতিটো বৰষুণ দি আছে আৰু এতিয়াও এৰাই নাই। ইয়াত দেখিবলৈ পাইছে পুৰা নেৰা নেপেৰা বৰষুণ দি আছে। বেয়া লাগে কাৰণ বানপীড়িত এলেকাসমূহৰ কাৰণে চাৰিওফালে বান পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিছে। আমি এটাই প্ৰাৰ্থনা কৰিব পাৰোঁ, সকলোৱে যাতে সোনকালে ঠিক হৈ যায়। ভগৱানৰ ওপৰততো আৰু আমি একো কৰিব নোৱাৰোঁ, যিহেতু প্ৰকৃতিৰ নিয়ম। এটাই প্ৰাৰ্থনা কৰিম ভগৱানৰ ওচৰত যাতে সোনকালে সকলোখিনি ঠিক হৈ যায়। আৰু এইফালে চাওকচোন, এয়া আমাৰ টিপচিকেইটাই মাত লগাই আছে। মোক দেখি পাইছে যে ৰাতিপুৱাই উঠি লৈ মেলি পুৰা ধুনীয়াকৈ আজৰি হৈ ল'লোঁ। এতিয়া এয়া ৰেডি হ'বলৈ লৈছোঁ, কাৰণ 9টা বজাত আমাক পুৰা ৰেডি হৈ যাবলৈ দিছে। আৰু এইফালে দেখিবলৈ পাইছে মেকআপ কৰি আছোঁ, বৰ্তমান বাকীখিনি হৈ গ'ল আৰু অকণমান বাকী আছে। আৰু এটাই প্ৰাৰ্থনা কৰি আছোঁ, বৰষুণটো যাতে কমি যায়। এনেকুৱা বতৰত প্ৰগ্ৰেম কৰিও ভাল নালাগে। এতিয়া মই ৰেডি হ'লোৱে প্ৰায়, আপোনালোকে দেখিবলৈ পাইছে। আগত যেতিয়া নাচিবলৈ কাৰণে ৰেডি হওঁ, মায়ে হেল্প কৰি দিছিলে, যিটো মই নোৱাৰোঁ কৰিবলৈ, সেইটো মায়ে ধুনীয়াকৈ উলিয়াই মেলি দিছিলে। এতিয়াতো আৰু মোৰ ওচৰত মানুহজনৰ বাহিৰে আন কোনোৱেই নাই। তেওঁৱে মোক এই পিছফালৰ পিনকেইটা মৰাত মানে সহায় কৰি দিয়ে আৰু তেওঁ কিবা কিবি কৈ মোক জোকাইও আছে। আৰু দেখিবলৈ পাইছে যিয়ে নহওক ধুনীয়াকৈ মাৰি দিছে পিনকেইটা। আগত বাৰু তেওঁ ইমান ভালকৈ জনা নাছিলে, যেতিয়া মাৰি দিছিলে প্ৰথম মোৰো ইমান পচন্দ হোৱা নাছিলে। 4-5 বাৰ মৰাৰ পিছতহে ফিটিং হৈছিলে। কিন্তু এতিয়া একদম ক'বই নালাগে, তেওঁ মানে এক্সপাৰ্টেই হৈ গৈছে আৰু কৰোঁতে আৰু ইজনে সিজনৰ যদি সহায় নকৰোঁ, কৰিবনো কোনে, নহয় জানো? এয়াইতো মৰম ভাল পোৱা। আৰু এইফালে এয়া চাওক, মই পূৰা সম্পূৰ্ণ ৰেডি হৈ গ'লোঁ। এতিয়া গাড়ী আহি ৰৈ আছে। এতিয়া ধুনীয়াকৈ ওলাই মেলি যাওঁ। এয়া দেখিবলৈ পাইছে, তাৰ পৰাই মানে গাড়ী দিছে আমাক। আৰু এয়া উঠি ল'লোঁ ধুনীয়াকৈ, মানুহজনক বাই বাই দি। এতিয়া এয়া ধুনীয়াকৈ গাড়ীত বহি মেলি ল'লোঁ। আৰু এয়া চাওকচোন, গোটেই পানী গোটেই। এতিয়াও মানে বৰষুণ দিয়ে আছে, কিনকিনীয়া বৰষুণ, চাৰিওফালে কেৱল পানী। আৰু এতিয়া আমি আহি পালোহি। আজি আমাৰ এই অনুষ্ঠানটো হ'ব লখৰা আছাম ৰাইফলত, আৰু ইয়াতে আমি কেম্পত আহি উপস্থিত হ'লোঁহি। আৰু বৰ্তমান এতিয়া আটাইখিনিয়ে মিলি একাপ কফি খাইছোঁ। যোনে যি খাবলৈ মন যায় তাকে খাইছে। মোৰ ভাগৰ একো খাবলৈ মন নাছিলে। মই ধুনীয়াকৈ একাপ কফি খাই ল'লোঁ। তাৰপিছতে অকণমান বহি মেলি লোৱাৰ পিছত এয়া ভাত খাবলৈ নিলে আমাক। কিন্তু ভাত খাবলৈ ধৰোঁতেই আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল বুলি কোৱাতে আমাৰ মানে খোৱাই নহ'লে। 2গৰামান খালোঁ, আৰু মোৰ বুলিয়ে নহয় সকলোৰে তেনেকুৱা হ'ল বাৰু। তাৰপিছত আমাৰ ধুনীয়াকৈ প্ৰগ্ৰেমো হৈ গ'ল, আৰু লগতে পেকেট লাঞ্চো দিলে। সকলোৱে খাই আছে, দেখিবলৈ পাইছে। কণ মাইনাকেইজনীও খুব খোৱাত ব্যস্ত হৈ আছে। আৰু আপোনালোকক কি দিছে দেখুৱাই দিছোঁ ৰ'ব। ধুনীয়াকৈ দিছে পেকেট লাঞ্চটো। এয়া দেখিবলৈ পাইছে, একদম চব ডাবল দিছে। কেক, জুচ, চিঙৰা এনেকৈ দিছিলে। আপোনালোকক প্ৰগ্ৰেমটো দেখুৱাই নহ'ল নহয়, কাৰণ মোৰ ভিডিঅ' কৰা মানুহে নাছিলে। আমাৰ এও যোৱা নাছিলে লগত, আৰু সকলোৱে আমি প্ৰগ্ৰেমতে ব্যস্ত, কোনো তেনেকুৱা মানে কেমেৰা কৰা মানুহ নাছিলে। সেইকাৰণে আপোনালোকক ভিডিঅ' দেখাবলৈ নোৱাৰিলোঁ। আপোনালোকক অন্য ভিডিঅ'ত কেতিয়াবা দেখুৱাই দিম আমাৰ বিহু নাচটো, আৰু দিয়ে থাকোঁ। আপোনালোকে যদি মোৰ আগৰ ব্লগসমূহ চাইছেহি। তাৰপিছত এয়া ঘৰ আহি পালোহি, আৰু মানুহজনে মোক ধুনীয়াকৈ আগবঢ়াই আনিছেগৈ দেই। পেকেট লাঞ্চটো তেওঁকে দি দিছোঁ, কাৰণ মোৰ একদম খাবলৈ মন নাই। তাতে মিঠা বস্তু মই ইমান বেছি ভালো নাপাওঁ। তেওঁ কৈছে পিছত খাম আৰু দিয়া, থৈ দিবা এনেকুৱা বুলি কৈছে। চ' আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। যদি ভাল লাগিলে এটা লাইক কৰি দিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু যদিহে পেজত চাইছে, প্লিজ মোৰ পেজখন ফ'ল' কৰি দিব। পুনৰ এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ, তেন্তে বাই বাই।